কৰিছে তাৰ মূল উদ্দেশ্যটো আপোনালোক কি আপোনাৰ মেনিফেষ্টোত কি আপোনালোকে প্লেন কৰিছে? হয়, মেনিফেষ্টো আমি উইদিন শ্বৰ্ট টাইম আমি ৰিলিজ কৰিম, যিটো আমাৰ চেণ্ট্ৰেল কমিটি হাতত আছে এতিয়া। কিন্তু এইবাৰ আমি 112 আমৰি লেজিছলেটিভ এছেম্বলিৰ পৰা আমি APSLC হয় আমি ফাইট কৰা নহয়, আমি এলায়েন্স পাৰ্টনাৰ পৰা একেলগে ফাইট কৰিম। কংগ্ৰেছ আমাৰ লগতে আছে আৰু বিভিন্ন আমাৰ 4 কনষ্টিটুৱেঞ্চিত আমি এটা ভালকৈ চিট শ্বেয়াৰিঙো হৈছে। এটা চিটত আমি কিবা সিদ্ধান্ত ল'ব উইদিন শ্বৰ্ট টাইম, কিন্তু আমি এটা 4টা যোনটো LAC এইখিনি আমি ফাইট কৰি কিনি BJP হৰাবলৈ আমি চেষ্টা কৰিম। আচ্ছা, এটা দেখা গৈছে APSLC স্পেচিয়েলি মানে আপোনাৰ নন ট্ৰাইবেল সকলৰ ওপৰত আপোনালোকৰ কি এটা যিখিনি আপোনালোকৰ মন্তব্য নন ট্ৰাইবেলক ভোট কৰ্তন কৰিব লাগিব বা তেওঁলোকে বহুতখিনি ৰাইটবিলাক কৰ্তন কৰিব লাগে, সেই বিষয়ে আপোনাৰ মন্তব্য কি? এইটো BJPয়ে নন ষ্টপ আমাৰ টেক কৰি দিছে। এইটো সংবিধান মতে এইটো কোৱা নাই নহয়, আৰু আমাৰ APSLC যিমানকৈ পাৰিছোঁ আমি 6 শিডিউল মতে কথাই কৈ আছোঁ। 6 শিডিউলত কি কৈছে তাতে আমাৰ অধিকাৰ দিছে, যিমান খিলঞ্জীয়া হওক ইণ্ডিজিনিয়াছ হওক তাতে অধিকাৰ দিছে, এই অধিকাৰ মতে আমি কাম কৰি আছোঁ। কিন্তু আমাৰ BJPয়ে আমাক টেক দিছে যে নন ট্ৰাইবেল এগেইনষ্টত কাম কৰি আছে। আমি কিছুমান পোৱা গৈছে মাজে মাজে যে নন ট্ৰাইবেল গ' বাইক এনেকুৱা পোৱা গৈছে আমি। নাই এইটোতো কেতিয়াও আমাৰ APSLC দলৰ পৰা কৰা নহয়। আচ্ছা, আৰু এটা কথা দেখা গৈছে যে আপোনাৰ যিটো আমৰি কনষ্টিটুৱেঞ্চিত আপোনালোকৰ একালৰ সতীৰ্থ আংটং এনটি কাথাৰে ইণ্ডিপেণ্ডেণ্ট উঠিব বুলি এতিয়া আমি যিটো গম পাইছোঁ, গতিকে কেনেকুৱা প্ৰভাৱ পৰিব আপোনালোকৰ, যিহেতু আপোনালোকৰ একেলগে ইমান বছৰ আছিল? চাওক, এটা পাৰ্টি হ'ল অফিচিয়েল কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ পিছত এইটো কোনোবা আহিব পাৰে, এইটো ৰিস্ক ল'ব নোৱাৰোঁ, এইটো সঁচা কথা। কিন্তু এজন মানুহ যদি পাৰ্টি ডিচিপ্লিনত আছে, পাৰ্টি যোনটো সিদ্ধান্তত মানে, তেতিয়াহ'লে যোনটো কেণ্ডিডেটে ইণ্ডিপেণ্ডেণ্ট উঠিব বিচাৰে তেতিয়াহ'লে এইটো পাৰ্টি এগেইনষ্টত হৈ যাব। কিন্তু আমি ভাবোঁ সিহঁতক আংটং কি ডাঙৰীয়াই এটা ডাঙৰ চিন্তাধাৰা ভাবিব যে এইবাৰ APSLC আৰু এলায়েন্স পাৰ্টনাৰে জয় হ'ব, আৰু এইটো কাৰণে সিহঁত মানে ভালকৈ চিন্তা কৰিব বুলি আমি